কিয় অহা নাই তই জানো নেকি? মই কিন্তু জানো। কি হৈছে তাৰ? বা ইমান চিন্তা যে মই জানোৱেই তই তাৰ কাৰণে মন মাৰি আছ বুলি মই ক'লোহে। এই পাগলী, সেইটো কথা নহয়, সেইটো মোৰ ফ্ৰেণ্ডে হয়। বাট ইমান দিন অহা নাই তাৰ বাবে সুধিছোঁ। ময়ো নাজানো সি বা কিয় অহা নাই। সিটো এনেই স্কুল ক্ষতি নকৰে, তাত আকৌ এক্সাম আহিছে। তই দেখোন জানো বুলিয়ে কৈছিলি। আৰে ধেমালিহে কৰিছোঁ। তই দীপক সোধা নাই নেকি? তাৰ পৰাতো জানিব পাৰিলো হয়। আছে ভালে, তোৰ ক? মোৰনো কি আছো আৰু হয়নে নহয় আৰু তাইও সুধি আছে নয়ন কিয় অহা নাই। ইমান দিনৰ মূৰত যে নাই অ' বেমাৰ হৈছে। তোমাকে দেখি দুটি নয়নৰ কি যে তুমি মোৰ মই তোমাৰ এক হৈ। অ' শুনাচোন, কি হ'ল? বলা এবাৰ বাহিৰলৈ যাওঁ। কিয়? এটা কথা আছে। মই নাযাওঁ এতিয়া। বলাচোন। এক হৈ ৰম কোৱা আকৌ কি ক'ম বুলি কৈছিলা? কেনেকৈ কওঁ? ক'ৰ পৰা কওঁ? ষ্টাৰ্ট কৰিবই পৰা নাই। কোৱা আকৌ, তুমিতো মোৰ বেষ্ট ফ্ৰেণ্ডেই হয়। মোকনো কথা কিয় লুকোৱা? তোমাৰোতো মই বেষ্ট ফ্ৰেণ্ড হয়। মইতো তোমাক গোটেই কথাই কওঁ। মানে কি জানা, কওঁ নে নকওঁ? গম পাই অলপ নয়নৰ কথা। হয়ো নহয়ো। কি কথা ভালকৈ ক'বানে? ঠিক আছে শুনা, তুমিতো মোৰ বেষ্ট ফ্ৰেণ্ডে হয় তাৰ বাবে কৈছোঁ। ৰাতিটো মোৰ টোপনি অহা নাই। কিয়? নাজানো, তাৰ কথা ভাবি আছিলোঁ। কাৰ কথা? কাৰ হ'ব আৰু? অ' নয়নৰ। আৰে গোটেই স্কুলখনো শুনাবা নেকি? অ' চৰি, এতিয়া ভালকৈ কোৱাচোন। মানে ৰাতি মনটোৱে বাৰে বাৰে তাৰ কথা ভাবিবলৈ লক্ষ্য কৰাই আছিল। আজি যেতিয়া স্কুলত দেখিলোঁ, মনটো কিবা এটা ভাল লাগিছে। কিয় বা? আৰে পাগলী, মইতো তোক কৈছিলোৱে কি তই যে নয়নক ভাল পোৱা। তুমি জানো বুজা এইবোৰ নহয়। চা পৰি, তই মানি নললেও সঁচা। তই নয়নৰ প্ৰেমত পৰি গৈছা। নয়ন বেয়া ল'ৰা নহয়, আৰু মই জনাত তাৰ কোনো গাৰ্লফ্ৰেণ্ডো নাই। আৰু সি সকলো দীপক সঁচা কথা কয়। কি যে হ'ব নহয়, কি যে হৈ আছে, এইবোৰৰ পৰা আঁতৰত আছিলোঁ। কিন্তু এতিয়া পঢ়াটো মন নবহা হ'ল। এতিয়া দেৰি কৰি লাভ নাই, তুমি তাক প্ৰপ'জ কৰা। মই জনাত হিৰো তোমাৰ প্ৰতি ফিলিংছ আছে, সি না নকয়। মই সঁচা তাৰ প্ৰেমত পৰিছোঁ নেকি? তই মানে এতিয়াও বুজায়ে নাই। মই প্ৰপ'জ কৰিলে যদি সি না কয়, যদি আমাৰ ফ্ৰেণ্ডশ্বিপটো বেয়া হৈ যায়, আৰে না বাবা না। ট্ৰাইটো কৰ এবাৰ। নালাগে দিয়া বিদিশা, তইতো দীপক ক'বায়ে। প্লিজ আমাৰ ফ্ৰেণ্ডশ্বিপটোৰ শপত তাক নক'বা, আৰু এইবোৰ তাতে কোনেও গম নাপায় প্লিজ। তই যি বিচৰা, মই নকওঁ কাকো, বাট তোক খেপি থকাটোৱে বিচাৰোঁ। এতিয়া ব'লা ক্লাছলৈ ব'লা নহ'লে। মাজতে মই তোমাকে বাচিম চাবা, তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লীন সদায়। গোটেইবোৰ দেখোন কি কথা পাতি আছ? নাই, এক্সাম শেষ হোৱাৰ পিছত কলেজত যাম, তাকে আলোচনা কৰিম। অ' ঠিকে ভাবিছা। পিছে কোন কলেজত যাম বুলি ভাবিছা? আমিতো যাতেই কৰি এখন কৰি যাম বুলি ভাবিছোঁ। তই তাতেই যাবি ন? নাজানো, পাপাই 10 পাছ কৰাৰ পিছত চাগে মোক গুৱাহাটীতে লৈ যাব। আৰে তোৰ লগৰবোৰে এখন কলেজতে যাব, তই আমাক এৰি ক'ত জানো? বিদিশা, আমিনো কি হয়, যাব খুজিছে যাবলৈ দিয়া। পৰি শুনাচোন।
ভাবিলা পৰি? আজি ভাবিছিলোঁ তাক সকলো মনৰ কথা খুলি ক'ম, বাট সি যাবগৈ। যাওক দিয়া, মোতকৈ ভাল ছোৱালী পাব। আৰে নাকান্দিবাচোন, ছাৰহঁতে দেখিলে কি ভাবিব? চকুৰ পানীখিনি মুচি লোৱা। ব'লা বাহিৰলৈ যাওঁ। কৈ নয়ন, আজি গোটেইবোৰকে বেয়া লাগিছে তোৰ কথা শুনি। পৰি বেছিকৈ বেয়া লাগিছে, বুজিতো পাইছে এনে ক'ব লাগিব। আৰে কি ভাবিছা ক আকৌ। দীপ, তোক বহুত কথা ক'ব আছে কি কৰোঁ, তই কিবা এটা এডভাইচ দিওঁ। চা, পৰীক মই বহুত ভাল পাওঁ, কিন্তু ক'ব নোৱাৰোঁ, কাৰণ মই তাইক বহুত ভয় কৰোঁ। দেখিছ, মই জানিছিলোঁ তই তাইক লাইক কৰ, নোপোৱাহে কেৱল। একো নাই, ভয় কৰিব নালাগে। এই দ্বীপ সদায় তোৰ লগত আছে, বিন্দাছ কৈ দিবি। হেত, এয়া কি ছাৰৰ আগত নেওতা মুখস্থ মাতা বুলি ভাবিছা নেকি? যে ফটাফট যাই পেলাই কৈ দিম বিন্দাছ। তেতিয়াহ'লে মই তাইক ইয়াতে মাতি দিম, ৰ'দ তালৈ প্ৰপ'জ কৰ। এই তাই ক'ত মোক ভাল পাব? তাই ইমান পঢ়িব পাৰে। কৈ পাগল, ভাল পোৱা পঢ়াৰ লগত তুলনা নকৰে, এয়া মাথো মন মিলিলেই হ'ল। নালাগে দিয়া, তাই আৰু মোক বেয়া পাব। চা দীপ, তোক মই ভাগ্যৰে ক'লোঁ, এইবোৰ যেন বেলেগৰ কাণত নাযায়। আৰে তোৰ মনৰ কথা তাইক কৈ দে, পিছত কি হয় দেখা যাব। নালাগে দিয়া, আমাৰ ফ্ৰেণ্ডশ্বিপটো জাষ্ট আৰম্ভহে হৈছে। মই এই ফ্ৰেণ্ডশ্বিপটো ভাঙিব খোজা নাই। আৰে ইয়াতে এইবোৰ কথা আহিয়ে নপৰে। চা, তোৰ প্ৰতি যদি তাইৰ ভাল পোৱা আছে এনেওতো হ'বই। হ'বই, আহা এইবোৰ বাদ দিয়া, আমি ইফালে যাওঁ আহা। ঐ, কিয় কান্দছা? নায়ক কানা তোকো ভিক্সে লৈছিলোঁ। হেই, বাই। বাই, ভালকৈ পঢ়িবা, মোক পাহৰি নাযাবা। নাযাওঁ বাৰু, তুমিও ভালকৈ পঢ়িবা। আমাকতো পাহৰিয়ে যাবা চাগে। নাযাওঁ দিয়া। খন এইজন হৈছে পৰীৰ পেহেকৰ ল'ৰা হীৰক। সি গাঁৱলৈ ফুৰিব আহিছে। কোন হয় খং কৰি গুচি গ'ল যে? কিবা বেলেগকৈ ভাবিলে নেকি? আচ্ছা পৰি, বয়ফ্ৰেণ্ড নেকি তোমাৰ? এইবোৰ বহুত কথা, পিছত কম দিয়া কেতিয়াবা। এই তোমাৰ ফ্ৰেণ্ড আহিছে। তোমালোকে যোৱা, ময়ো যাওঁ। নয়ন, আজি ফুৰিবলৈ আহিছা যে? আৰে নয়নৰ কি হৈছে? হঠাৎ খং কৰি গুচি গ'ল যে? তেতিয়া পেহী ল'ৰাটোৰ লগত মই ধেমালি কৰি আছিলোঁ, তাকে দেখি খং কৰিল নেকি? হেল্ল', কোৱা। দিদি শুনাচোন। আজি মোৰটো অলপ বেলেগ বেলেগ পাওঁ। নাই মানে এনেও কিয়? মানে মাতিব নালাগে। হ'ব নেকি? আচল কথালৈ আহা, না আৰু কিবা ক'ব আছে? নাই মানে পথাৰ কৰি ক'ৰবাত। মই কিয় দিম? নিজে খুজিব নোৱাৰা যদি নাই, মই নিদিওঁ। অ'কে বাবা, যোৱা। 8720 no.
হেল্ল' হেল্ল' কোন? কিয় চিনি পোৱা নাই নেকি? আচ্ছা আচ্ছা পৰি নেকি? এতিয়া কেনেকৈ জানিলা বুলি? নাই, মাতটো ধৰিব পাৰিছোঁ। হয় নেকি? উম, খবৰ কি তোমাৰ? ভাত খালা? কালি ফুৰিব আহিবা নে? কি মানে? নাই দিয়া। আজি ফুৰিব আহোঁতে এবাৰ মোক নামাতিলাই। এবাৰ নাচালা। মানে কি নিশ্চয়? নালাগে দিয়া জানিব। ক'ত জানিবা? ইমান গজত লৈ কথা পাতি আছিলা, ভুল লাগি আছিলা। তাতনো কি হ'ল? কি নহ'ব? একো নহয় দিয়া। কি মানে তোমাৰ খং উঠিছে তেনেকৈ থকাই? নাই দিয়া, মোৰ ফুৰ্তিহে লাগিছে। খংকে উঠিব আৰু থাকিবা কৈছোঁ। অ'কে থাকিম দিয়া, তেতিয়াহ'লে তেনেকৈ ফোন কৰি কিয় আছা? থাকিবা আৰু থাকিবা আৰু ক্লজত থাকিবা। নয়ন মানে হৈছে কি তোমাৰ? নাই দিয়া একো হোৱা। কিয়, কিবা হোৱা দেখিলা নেকি? তেতিয়াহ'লে ফুৰিব আহোঁতে আঁতৰি কিয় গ'লা? কিয়, তোমালোক দুয়োকে চাই থাকিব লাগিছিল। মানে হিৰকৰ কথা কৈছা? কি জানো কি নাম তাৰ, হীৰক হেনে কি পায়। হিৰক আৰু মই তেনেকৈ থকাই খং উঠিছে ন? হেল্ল'? কি হ'ল মাত বন্ধ হ'ল যে? নাই দিয়া। খং কিয় উঠিছে জানিব পাৰিমনে? কিয় উঠিব খং? তোমাৰ কথা, হীৰকৰ লগত থকা, খং কৰা, হাগ কৰা। কি কৈছা? যিবোৰ ঠিক আছে নেকি? যোৱাচোন কেনেকৈ যোৱা তাৰ ওচৰত। কিয় তোমাৰ হিৰকৰ ওচৰত গ'লে? বহুত কিবা কিবি হয়। কিবা বহুত কিবা কিবি হয়? নাই দিয়া আকৌ। কি একো নাই মানে? সেইটো কৈ দিয়া। কিবা কম। মানে একো ক'বলগীয়া নাই? ঠিকে আছে দিয়া। দিয়া নহ'লে বাই। ঐ, শুনাচোন প্লিজ। একো ক'বলৈ নাই, তোমাক কি কৰিব লাগিব? ঐ, বহুত কথা ক'ব আছে মোৰ। তুমি কৈ যোৱা। ভাত খালা? নাই খোৱা আৰু নাখাওঁ। খং কিয় কৰাও? খং নুঠিব, আজিলৈ মনৰ বেয়া খাব পৰা নাই। ভাল পোৱা যদি কৈ নিদিওঁ কিয়? মই নলৈ গুচি গ'লেহে গম পাবা। মই তোমাক বহুত ভাল পাওঁ, কিন্তু ক'ব পৰা নাছিলোঁ। আমাৰ বন্ধুত্বটো ভাঙি গ'ল বুলি। I really love you so much. লাগে তো। মই তোমাক বহুত ভাল পাওঁ। সঁচা? কি নহ'লে এইটো নিজৰ লগত ধেমালি কৰিম নেকি মই? তেনেহ'লে সেই ল'ৰাজন কোন আছিল? সেইটো আমাৰ পেহীৰ ল'ৰা হয়। তুমি বেলেগ বুলি ভাবি খং উঠিছিলে ন? বহুত বেছি খং উঠিছিল। হয় নেকি? অ'কে, এতিয়া বাই। অ'কে, কাইলৈ লগ পাম। নিশ্চয়। শুই থাকা এতিয়া। Love you. অ'কে, গুড নাইট। হে প্ৰভু, এতিয়া যে আৰু ক'ব হয়। ক'ত নয়ন? নয়ন? অ' নয়ন? অ' নয়ন, এই হিন্দী পঢ়োঁতে কি ভাবি আছ? কোৱাচোন এতিয়া কি ভাবি আছিলা? আৰে অভি, মই তহঁতৰ মাজত দীপ আৰু পৰি ভিডিঅ'হঁতক দেখা পাইছোঁ। আৰে ক'তনো লগ পালা? আমি দেখোন তোৰ লগতে আছোঁ। অ' নেকি? ক'ত হ'ব আকৌ? সপোনতে চাগে। চা নয়ন, তই আজিলৈকে পৰীক তোৰ মনৰ কথাটো ক'ব নোৱাৰিলিয়ে। কৈছ যদিও সপোনতে চাগে। ক'ব পৰা নাছিলোঁ। আমাৰ বন্ধুত্বটো ভাঙি গ'ল বুলি। I really love you so much. সপোনত একেখন কলেজতে পঢ়িলি। আৰু কি কি যে দেখা নাই তই সপোনত। কি ক'বা ভাই, ফ্ৰেণ্ডশ্বিপটো ভাঙিব বুলিয়ে মনৰ ফিলিংছ মনতে লৈ গুচি আহিলোঁ। হয় দে ভাই, ফ্ৰেণ্ডশ্বিপৰ মাজত যে ভাল পোৱা হয় আৰু ফ্ৰেণ্ডশ্বিপটো ভাঙিব বুলি ভাল পোৱাটো নকয়ও, তাৰপিছত হ'ব লগা এটা ভাল পোৱা ৰিলেশ্যনটো নোহোৱা হৈছে, কি ক'বি। হয় কিন্তু কথাটো অকল নয়ন আৰু পৰীৰ মাজতে নহয়, আৰু বহুত ল'ৰা ছোৱালীৰ মাজতো হয় এইটো, আৰু বা কিমানৰ মাজত হৈছে। আৰে তাৰ বাবেতো মই কওঁ, ভাল পালে বিন্দাছ কৈ দিব লাগে। কিয়নো লাজ? হয়, ভাল পালে বিন্দাছ কৈ দিব লাগে। কিহৰনো লাজ? লাজ, ভয় এইবোৰে ভাল লগা
এটা হ'ব লগা ৰিলেশ্যনশ্বিপো হ'ব নিদিয়ে। যেনেকৈ নয়নে পৰীক ভাল পাওঁ বুলি ক'ব নোৱাৰিলে, আৰু এতিয়া সি মাথো পৰীক কল্পনাতহে লগ পায়। সঁচা ভাল পোৱা চাগে এনেকুৱাই। সঁচা ভাল পোৱা সদায় আধৰুৱা হৈ ৰয়। মই নেজানো পৰী আমি লগ হ'ম নে নহ'ম, কিন্তু মোৰ হৃদয়ে মাথো তোমাক বিচাৰে, আৰু সদায় মোৰ হৃদয়ে তোমাকেই বিচাৰিব।